Hey guys, কেনে খবৰ? আশা কৰো সকলোৱে ভালে আছে। আমি বহুত দিন ভিডিও দিব পৰা নাছিলো কাৰণ আমাৰ পৰীক্ষা চলি আছিল বছৰকে। তো গ'ল তো এতিয়া আমি এটা নতুন ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিছো। তো Baby, we'll be together when you come over. Yeah, I need you to get you a ticket and I'll make you fly over. You won't make it through. I need some love to get a little bit sober. Won't say goodbye. You won't regret when you're a little bit older. Because whenever, wherever we're meant to be together, I'll be there and you'll be near. And that's the deal, my dear. We're over, you're under. You never have to wonder. You can always play by ear. And that's the deal, my dear. My mama's mad, but I never cared. And babe, I don't regret it. I'm pretty sorry that you never met. But girl, I work on that. Even a million miles won't get me gone. I'll need you every night. And every dream I find your love. And that makes me smile. Whenever, wherever we're meant to be. তো hey guys, আমি ফাইনালি এতিয়া আমি মানে জায়গাখনক আহি পালো। আজি মানে আপোনালোকক লৈ আহিছো এটা ইতিহাসৰ লগত জড়িত এটা মন্দিৰলৈ। তো মন্দিৰটো চাওকচোন আৰু মেইন কথাখিনি শিকক। মানে গাইজ কি হৈছে জানেনে, এটা এৰপৰা প্ৰায় 2 বছৰমান আগত মানে এটা ইয়াত কাৰ এক্সিডেণ্ট হৈছিল। মানে 5-6 মান এটা পৰিয়ালে ৰাতিখন আহি থাকোঁতে হঠাৎ মানে কোনো কুঁৱলীৰ কাৰণে একো দেখা পোৱা নাছিল। মানে সেই ইয়াৰে আহি তেতিয়া সেই পোষ্টবোৰ নথকাৰ পৰিণতত এনেদৰে আহি তাত থকা খাৰাত নুমি গৈছিল। সেইদৰে তাতে পৰি এই গোটেইকেইজনৰ মৃত্যু হৈছিল। ইয়াৰ থলুৱা ৰাইজেও কোনো ধৰণৰ তেওঁলোকক বচাব নোৱাৰিলে। ফলত পৰিয়ালটো গোটেইকেইজন লোক মৃত্যু হৈছিল। তাৰ পৰিণতি এজন মানে তিৰোতাৰ মানে এজন চৰকাৰৰ লগত ভালহে এতিয়াও ইয়াত মন্দিৰটো স্থাপন কৰিলে। তাৰ বিনিময়ত আমি আজি ইয়াত এটা সুন্দৰ যোগেশ মন্দিৰ আমি পাইছোঁ। এইকেইটা হ'ল আমাৰ তৰুণদাতা আৰু এইটো শ্ৰী যোগেশ্বৰ দেৱালয়। যিদৰে মন্দিৰত আহি নিয়ম শৃংখলা মানিব লাগে, ইয়াতো লিখা আছে আইন শৃংখলা মানি চলিব। এয়া আপোনাৰ ওপৰত লিখা আছে ডক্টৰ কাশীনাথ শৰ্মা সোঁৱৰণী তৰণ বুলি লিখা আছে এই ওপৰত। এই গাইজ দেখছি নে নাই এইগিলা ফুল বিভিন্ন প্ৰকাৰৰ ফুল আছে। আপোনাৰ এইটো গেন্দে ফুল আছে কৰি মন্দিৰৰ এই সৌন্দৰ্য মানে কি ক'ব আৰু বহুত প্ৰকাৰৰ ফুল আছে। তামাম সৌন্দৰ্যতক দুই এদিন আগতে মানে হোমযজ্ঞ হৈ গ'ল। মানে আমি কিবা পৰিস্থিতিৰ কাৰণে আহিব নোৱাৰিলোঁ আপোনালোক ভ্লগ দিলোঁ হয়, কিন্তু দুৰ্ভাগ্যবশতঃ নোৱাৰিলোঁ দিয়ক, বয়সে নাপাওঁ।
বিশিষ্ট চিকিৎসক তথা সমাজসেৱক ডক্টৰ কাশীনাথ শৰ্মাদেৱৰ মূৰ্তি এইটো। তাক চাগে বাছক ফটো মাৰা নাছিল। মানে কি ক'ব আৰু মন্দিৰক আহি মানে যিটো সৌন্দৰ্য এইটো আৰু ক'তো নাপায়, মানে বহুত ভাল লাগছে। মানে এইটো মানে আমি কল্পনাই কৰিব নোৱাৰোঁ। ইয়াতে এটা টাইমত আপোনাৰ কোৰ আছিলে, সেই জেগাত যি আহি যি মন্দিৰ হ'ল সেইটো মানে কল্পনাই কৰিব নোৱাৰি। আৰু এই দেখছিনে একদম কি কাটি কাটি বনোৱা, কি ডিজাইনৰ মানে একদম কি মানে ভাল লাগছে। আপোনালোকৰ ভাল লাগছি নে আপোনাক এটা কমেণ্ট কৰকচোন যদি ভাল লাগছি। আৰু এইগিলা মানে আপোনালোকৰ হেৰিৰ পৰা অনা আছিল, ৰাজস্থানৰ পৰা অনা আছিল। গোটাই যিমান মানে ইয়াতে আৰু ভাল মানে যিমান লগো আছে আৰু চব এইগিলা ৰাজস্থানৰ পৰা অনা আছিল। এইটো একদম এইটো মানে ডাঙৰ এৰিয়াত বনোৱা হৈছে, মানে মাটি পুতি পুতি একদম বনোৱা হৈছে। মানে আপোনাৰ ইয়াতে মন্দিৰটোত এইটোক একদম যোগেশ মন্দিৰ বুলি কয়। আপোনালোক হয়তো আহিব পাৰে, ইয়াতে ভাল আৰু ইয়াতে ব্যৱস্থাও আছে, থাকিব পাৰে, হয়তো ব্যৱস্থাও কৰি দিব পাৰে। পিছত দিন বাৰু আপোনালোক দেখাই আছোঁ। ইয়াত সাধাৰণতে এতিয়া মানে ভিতৰত মন্দিৰটোতো ডাঙৰে, তাৰে ভিতৰতো 3টা মন্দিৰ আছে। এই 3টা মন্দিৰটো চাই যাওকচোন। এইটো আপোনাৰ সৰস্বতী মাৰ মন্দিৰ। ইয়াতে মানে আপোনাৰ এইগিলা থৈ আছে যিখিনি সামগ্ৰী মানে ব্যৱহাৰ হয়। তো সৰস্বতী মাৰ প্ৰতিমূৰ্তি মানে কি ভাল লাগিছে, মজা আৰু। তো ইয়াত বিভিন্ন সামগ্ৰী থোৱা আছে আৰু মন্দিৰত যিবোৰ ব্যৱহাৰ হয়, মাইক চাইক থোৱা আছে। এইটো আপোনাৰ শিৱ মন্দিৰ। ইয়াতো কি বঢ়িয়া মানে এই ওপৰত গাখীৰ ঢালি দিলে বঢ়িয়া কৰি সাদৰত গাত পৰে, আপোনাৰ পৰে, সেইটোত পৰে, সেইটোৰ ভিতৰৰ পৰা মানে চাকি দিয়া আছে। সেইটো নন্দী মন্দিৰ, দান পাত্ৰ, তাৰপৰা ইয়াত আপোনাৰ চাকি জ্বলাই আছে। ইয়াত বহুত ডাঙৰ চাকি, ইয়াত বহুত তেল দি আপুনি শেষ কৰিব নোৱাৰে। এইটো শিৱলিংগ, ত্ৰিশূল, কি ভিউ আৰু চাওক না। আৰু এইটো আপোনাৰ গণেশ মন্দিৰ, মোৰ ফেভৰেট হয়, জয় শম্ভু। এইটো মানে এইটোতো চাওক, 3টাকৈ এটা বম ডাঙৰ মন্দিৰ, তাৰে ভিতৰত আৰু 3টাকৈ মন্দিৰ, মানে কি ক'ম আৰু। এইখিনি পুৰা খেৰেৰে বনোৱা আছে, মজা মজা। তো এইটো মন্দিৰৰ পিছফালে আপোনাৰ এইটো আপোনালোকে যদি কোনোবা যদি ইয়াত মানে আৰু অৰিজিত মানে কোনোবা আহিলে থকাৰ নিশ্চয় ব্যৱস্থাও আছে ইয়াত। ইয়াতো এনেকুৱা কিবা কিবি থোৱা আছে আপোনাৰ। ইয়াত আপোনাৰ লেট্ৰিন বাথৰুমৰো ব্যৱস্থা কৰি দিয়া আছে, মানে শৌচ পেচাবৰ মানে ব্যৱস্থা আছে। হয়তো আপোনালোকে আগতে ইয়ালৈ আহি পোৱা নাই, কিন্তু আমি আগৰ পৰা ইয়াতে থাকোঁ, বা ইয়াতে মোৰ মামাহঁতৰো ঘৰ, তো ইয়াত মই থাকোঁৱে প্ৰায়। হ'লে ইয়াত মেটেকা আছিল, মেটেকা টানি টানি অকল আমি মাছ ধৰিছিলোঁ। কিন্তু মানে আমি কোনোৱে ভবা নাছিলোঁ যে ইয়াত ইমান ডাঙৰ এটা মন্দিৰ প্ৰতিষ্ঠা হ'ব পাৰে। আৰু কি বুম এৰিয়া চাওক না। Baby, we'll be together when you come over. Yeah, I need you. তো আৰু কি ক'ম আৰু, মোৰ আপোনালোকে আহিব পাৰে মন্দিৰত,
ঠাইখিনিতে হ'ল আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ বালিকুচি নামে যিখন গাঁও আছে সেই গাঁওখনতে মন্দিৰটো অৱস্থিত। তোমাৰ ইয়াতে থাকি মানে কেনে লাগছি? ভাল লাগছি। ভাল লাগছি মানে ভাবছিলে না ইয়াতে যে মন্দিৰ হ'ব? মই সেইটো কথা ভাবা নাছিলোঁ, যিছো ভাবাটো হ'ল। দাঁতে ভাল লাগিল, তে আমি যাওঁ। তো বাই বাই গাইজ, তো মন্দিৰটোক আমি আৰু বিদায় দিলোঁ দক। যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব হে।